জনপ্ৰিয় ধাৰাবাহিক সূৰুযমুখীৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব শেৱালীয়ে অমৰৰ লগত সোণৰ বাবে প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ যায় কিন্তু ওচৰৰ মানুহে দেখি সোণৰ ভায়েকক এই সকলোবোৰ কথা কয় যে ঘৰৰ বুৱাৰী হৈ এনেকৈ বেলেগৰ লগত ঘূৰি ফুৰে নেকি এই বুলি সোণৰ ভায়েকক বহুত বেয়াকৈ কয় ইফালে আপোনালোকে দেখিবলৈ পাইছিলে অৱশেষত সোণৰ ভায়েক ওচৰত আহি উপস্থিত হৈছিল আৰু বহুত বেছি কান্দিছিল মই যে তোক অকলে এৰি থৈ যাব নালাগিছিল তই ইমান দায়িত্ব লোৱাৰ পিছত তোৰ এনেকুৱা অৱস্থা হৈছে এই বুলি বহুত বেছি ভাগি পৰিছিল এতিয়া বাৰু এই সকলোবোৰ যে ভায়েকৰ বাবে হৈছে ভায়েকে যে জুৱা খেল খেলিব আৰম্ভ কৰিছিল এই সকলোবোৰ কথা দাদেকে গম পাবনে জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটি আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অৱশেষত অনুস্মিতাৰ ভায়েক পৰীৰ ওচৰলৈ আহিব আৰু পৰীক মাফ খুজিব যে মই তোমাক বহুত বেছি খং কৰি আছিলো বুলি আৰু একেলগে হস্পিটেল গুছি যাব বন্ধু-বান্ধৱীসকল আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে খুবেই বহুত বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আপোনালোকেও যদি সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ পাব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ